এই বাহিৰত আকৌ তামোল খাব আহিছোঁ জিন্তু তামোল খাব আহিছোঁ এতিয়া মাংস আনিব যাম এইফালে জিন্তু আছে মাংস আনিব যাম ন হেল্ল' গাইজ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মানে আমি যোনটো এজেণ্টত কাম কৰি আছোঁ সেই এজেণ্টত মানে আপোনাৰ এগ্ৰিমেণ্ট শেষ হৈছে সেইটো কাৰণে আমি সকলোৱে ভাবিছোঁ মানে একেলগে গোটেইকেইটি খানা এটা খাওঁ আজি খানাটো খাই দিম মানে তাকে আপোনালোকে ভিডিঅ'টো চাই দিব এতিয়া আমি মাংস আনিবৰ কাৰণে গৈ আছোঁ অলৰেডি চাহতে গ'লি আমি 3 দিনৰ পিছত গৈ আছোঁ এইফালে জিন্তু আছে এইফালে নিতুল আছে 1 hour later কালি জিন্তু গাৰ্লফ্ৰেণ্ডৰ বিয়া হৈ আছিলে এয়া দুখতে আজি খানা জিন্তু বজাৰ পাতি কৰি লৈ হাঁহ কাটি নে জিন্তু বিয়াত দুখ মানুহটো গাৰ্লফ্ৰেণ্ড যোৱাৰ কাৰণে তাৰফালে বজাৰ পাতি কৰি লৈ ন আজি আটাই কি হ'ব মাংস চিকেন এইফালে আমাৰ খানা চলি আছে এইফালে ৰুটি মাৰ ব্যস্ত আটা মাৰ ব্যস্ত হৈ আছে আজি এই খোৱা চাইছে মানে এইফালে বিলাহ পুৰা মাৰি আছে পুৰা মাৰি দে ঘুচা মাৰি দে ঘুচা মা অঁ এই পুৰা ঘুচা মাৰিছে এই বাপৰে বাপ এইফালে আমাৰ এইফালে চাহ আছে বিলাহী আদা নহৰু মাংস এৰি পুৰা ভাজি আছে চাহ আজি মাংস কিমান লাগিলে 3 কেজি নে 3 কিলো আজি পুৰা খাব মানে একদম কালি গাৰ্লফ্ৰেণ্ড আজি খানাটো কিহৰ কাৰণে হৈছে কণ কালি দেহা গাৰ্লফ্ৰেণ্ড যোৱাৰ কাৰণে এইটো আমাৰ জিন্তু পাতিছে এইটো জিন্তু আয়োজন কৰিছে খানাটো এক্স বেলেগলৈ বিয়া যায় দুখতে আজি খানাটো দিছে এই দুখৰ খানা বা লোকে চকত দিয়ে আমাৰ দুখত দিয়ে পিঁয়াজ ভাজি আছে 20 minutes later এইফালে গাইছ মাংস দুটা চুট হৈ আছে এইফালে আমাৰ এইফালে চাহ বনাই আছে আৰু এইফালে ৰুটিও বনাই আছে এইফালে ব্ৰইলাৰ জিন্তু এইফালে পুৰা মাংস বনাই ব্যস্ত আৰু কিমান টাইম লাগিব এনেই বনাওঁগৈ লাগিব আৰু 20 মিনিট 20 মিনিটৰ পিছত খোৱা হ'ব আৰু মজা জুই এইফালে পুৰা ৰুটি বনাত ব্যস্ত আছে হা এই কিমান লাগে সুধোন কিমান লাগে পুৰা খানা ব্যস্ত চাহ বনাই আছে ন দে হেল্ল' বিমলা নহয় সেইফালে বিমলা